নিসংগতাই আৱৰি থকা সেই ছোৱালীজনী ময়েই, যাৰ জীৱনত সুখ দুখ মৰম ভালপোৱা সকলো থকা স্বত্তেও নিসংগতাৰ জীৱন জীয়াই আছোঁ। আহিছিল কোনোবা এজন বছৰটোৰ প্ৰথম ভাগত কোমল হৃদয়ত মৰমৰ সুবাস বিলাবলৈ, কিন্তু তাৰো বছৰৰ শেষত মৰমৰ সুবাসবোৰ নিশেষ হোৱাত নিজ পথলৈ গ'ল। কিন্তু মই পাগলীজনী তাৰ মৰমৰ স্মৃতিবোৰ লৈ নিসংগ জীৱন জীয়াবলৈ অপ্ৰাণ চেষ্টাৰ পথত। কিন্তু সেই পাগলজনে নাজানে যে মই তাৰ মৰমৰ শয্যাত বন্দী। বৰ্তমান আশা আকাংক্ষা এটাই, যে পাগলীজনীৰ নিসংগ জীৱনত যাতে মৰমৰ সুবাস বিলাবলৈ কোনেও নাহে। বহুত দুখ লাগেও, পায়ো হেৰুৱালো।